তো ইয়াৰ হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ, তোমালোকে যদি 2020 বৰ্ষত নতুনকৈ ইউটিউব চেনেল খুলিম যদি ভাবি আছা, তো খোলা খুবেই ভাল কথা। তো কণ্টেণ্টবোৰ ভালকৈ বনাবা, যিয়ে কণ্টেণ্ট নবনাই কিয় ভালদৰে বনাবা আৰু আপলোড দিবা, খুব কষ্ট কৰি বনাবা। তো যোনসকলে বনাইছে অলৰেডি চেনেল, তো সেইসকলৰ বাবেও হ'ব এই ভিডিঅ'টো। তো গাইজ, তোমালোকক মই 5টা টিপছ দিবলৈ ওলাইছোঁ। এই 5টা টিপছ যদি তোমালোকে ব্যৱহাৰ কৰা, কিজানি ইউটিউবত ছাকচেছ হ'ব পাৰিবা। তো সেয়েহে মই ভিডিঅ'টো বনালোঁ, 5টা টিপছ লৈ আহিছোঁ তোমালোকৰ বাবে। তো 1 নম্বৰ টিপছটো হৈছে তোমালোকে তোমালোকৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ কাউণ্টটো হাইড কৰি ল'বা। তো হাইড কৰিলে কি হয় যে কিছুমান ভিউৱাৰে এনেকুৱা কৰে যে তোমালোকে যদি যিকোনো মানে ভিডিঅ' এটা দিলা, ভাল এটা ভিডিঅ' দিলা, শিকিবলগীয়া কিবা, তো তোমালোকৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ কিমান আছে সেইটো চাই কিছুমান ভিউৱাৰে। তো এই ছাবস্ক্ৰাইবাৰটো যদি বেছি নাথাকে, ভাবিব যে এইটো চেনেলটোত একো নাই। তো এনেকুৱা ভাবে কিছুমান ছাবস্ক্ৰাইবাৰ মানে ভিউৱাৰে। তো সেইকাৰণে তো ছাবস্ক্ৰাইবাৰৰ কাউণ্টটো হাইড কৰি ল'ব লাগে। তো মই ভাল বুলি ভাবোঁ। তো সেইকাৰণে হাইড কৰিব লাগে। মই বেলেগকৈ এটা ভিডিঅ' বনাইছোঁ কেনেকুৱা হাইড কৰে ছাবস্ক্ৰাইবাৰ। তো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তোমালোকে গৈ চাব পাৰা ভিডিঅ'টো কেনেকৈ হাইড কৰে। তো এতিয়া আগবাঢ়োঁ 2 নম্বৰ টিপছটোলৈ। তো 2 নম্বৰ টিপছটো হৈছে তোমালোকে এটা ৰুটিন বনাই ল'ব লাগিব। তোমালোকে ধৰি লও এদিন বা দুদিন বা এসপ্তাহ পিছত মই ভিডিঅ' এটা আপলোড কৰিম, তেনেকুৱা এটা ৰুটিন বনাই ল'ব লাগিব। তো তেতিয়া জানিব যে ছাবস্ক্ৰাইবাৰে অমুক দিনা ভিডিঅ' আহিব ইয়াৰ। তো আজি এটা আহিল বা কালি আহিল। তো তোমালোকে সদায় দিব পাৰা, দিনত এটাকৈ দিব পাৰিবা। আজি এটা দিলা, তো কালি এটা, তো সেনেকৈ কৰি যাব লাগে। তো আজি দিলা, তো 1 মাহ পিছত এটা দিলা, তেনেকুৱা কৰিব নালাগে। দিলে কণ্টিনিউ দিব লাগে, সেনেকুৱা কৰিব লাগে। তো এতিয়া আগবাঢ়োঁ 2 নম্বৰ টিপছটোলৈ, মানে 3 নম্বৰ টিপছটোলৈ। তো গাইজ, এইবাৰ টিপছ নম্বৰ 3। তো 3 নম্বৰ টিপছটো হৈছে তোমালোকে কোনো ধৰণৰ শ্বৰ্টকাট নামাৰিবা। ইউটিউবত ধৰি লও তোমালোকে বেলেগৰ ভিডিঅ' এটা আপলোড কৰি দিবা, ফেমাছ হোৱা এটা ভিডিঅ' আপলোড কৰি দিবা, তাৰপিছত সেই ভিডিঅ'টো ভাইৰেল হৈ গ'ল, চেনেলো ৱাটচ টাইম আহি গ'ল, ছাবস্ক্ৰাইবাৰো অলপ বাঢ়ি গ'ল। তো তেনেকুৱা শ্বৰ্টকাট নামাৰিবা। তো তোমালোকে যি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব বিচাৰিছা, সেই কণ্টেণ্টৰে ভিডিঅ' দিয়া, তোমাৰ নিজৰ ভিডিঅ' দিয়া। তো তেনেকুৱা ভিডিঅ' দিলে ভাল হয়। তো এনেকুৱা দিলে ইউটিউবত আগবাঢ়িব পাৰিবা। তো এতিয়া আগবাঢ়োঁ 4 নম্বৰ টিপছটোলৈ। তো গাইজ, 4 নম্বৰ টিপছটো হৈছে কোনো ধৰণৰ ক্লিপ ৰাইট নকৰিবা। তো ক্লিপ ৰাইট কৰিলে কি হয়, কিছুমানে ইউটিউবত দেখিছাই চাগে তোমালোকে, কিছুমানে ইউটিউবত থাম্বনেইলত কিবা বেলেগ এটা লিখি দিয়ে আৰু ভিডিঅ'টোৰ ভিতৰত কিবা বেলেগ থাকে। তো এইটো একদমেই নকৰিবা তোমালোকে। তো যিহৰ ওপৰত ভিডিঅ' বনাইছা, যি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাইছা তোমালোকে, সেই কণ্টেণ্টটোৰে থাম্বনেইল লগাবা। তো কি হয়, তোমালোকে যদি বেলেগ এটা থাম্বনেইল লগাই দিয়া সেই ভিডিঅ'টোত, তো থাম্বনেইল চাই ভিডিঅ'টো চোৱাৰ লগে লগে যে চালে ভিডিঅ'টো, যি থাম্বনেইলত লিখা আছিলে বা দেখুওৱা আছিলে সেইটো নাই। তো তেনেকুৱা হ'লে কি হয়, তোমালোকৰ ৱাটচ টাইম নাহিব। ৱাটচ টাইমটোৱেতো মেইন, মানে ইউটিউবত ৱাটচ টাইমটো থাকিলেহে আগবাঢ়ি যাব পাৰিবা। তো ইউটিউবে ছাপোৰ্ট কৰে, ৱাটচ টাইম থাকিলে ভিডিঅ'টো বেছিকৈ ভাইৰেল হৈ যায়। তো একদম এনেকুৱা নকৰিব ইউটিউবত। তো এতিয়া আগবাঢ়োঁ 5 নম্বৰ টিপছটোলৈ। তো গাইজ, 5 নম্বৰ টিপছটো হৈছে তোমালোকে কোনো ধৰণৰ হেকিং ভিডিঅ' নবনাবা। তো হেকিং ভিডিঅ' বনালে কি হয়, ইউটিউবে গম পাই যায় আৰু চেনেলটো গ্ৰ' নকৰে। তো সেনেধৰণৰ সমস্যা হ'ব পাৰে। সেইকাৰণে হেকিং ভিডিঅ' একদমেই নবনাবা। যি মানে জানা সেইটোৱে বনাবা, হেকিং ভিডিঅ' একদম নবনাবা। তো এইখিনিয়ে আছিল। তো তোমালোকে যদি আগবাঢ়িব বিচাৰিছা, এইবোৰ মই যোনটো ক'লোঁ সেইবোৰ কৰা, তো আগবাঢ়ি গৈ থাকিব পাৰিবা। তো গাইজ, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি ল'বা আৰু ন'টিফিকেশ্যন বেল আইকনটো অন কৰি ল'বা, যাতে মোৰ ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে পাই যায়। তো সেয়েহে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰি দিবা আৰু কমেণ্টত জনাবা কেনেকুৱা লাগিল। তো গাইজ,
আজিলৈ ইমানে। নতুন এটা ভিডিঅ' লৈ তোমালোকক পুনৰবাৰ লগ পাম। ধন্যবাদ।